हेलो गाइज मोर चेनेलर अन्य এটা নতুন ব্লগলে আপোনাক সকলোকে স্বাগতম জনাইছো। এয়া হল মোৰ ভন্টি আৰু পিছত আছে আমাৰ লৰা। আজি আমাৰ দুজনৰ মাজত মানে এনেকুৱা ধৰণৰ প্ৰশ্ন দুটামান সুধিবলৈ ওলাইছো। মোৰ ফালৰ পৰা এটা প্ৰশ্ন থাকিব আৰু তাইৰ ফালৰ পৰা মোলৈ এটা প্ৰশ্ন থাকিব। সো এতিয়া আৰম্ভ কৰোঁ বুলি ভাবিছো। মোৰ ফালৰ প্ৰথম প্ৰশ্নটো হৈছে তাইক সুধিম আৰু তোমাৰ জন্ম কিমান চনত হৈছিলে? 2011 চনত। আৰু এতিয়াতো 2026 চন হ'ল। তো 2011 চনৰ পৰা 2026 চনৰ ভিতৰত তোমাৰ বাৰ্থডে বছৰে বছৰে পাতিছে নে নাই পাতা? নাই পাতা। তো তাই ক'লে নাই পাতা বুলি। তো যোনটো বছৰত বাৰ্থডে পাতা নাই, তো সেইটো বছৰৰ যোনটো দিনত পাতা নাছিলে, সেই দিনটোত তুমি ঘৰৰ মানুহক কেনেকুৱা ধৰণৰ বিহেভ কৰিছিলা? মানে কান্দো, খঙো উঠে, তেনেকুৱা ধৰণৰ আৰু। তো তোমাক মানাবলৈ ঘৰৰ মানুহে কি কৰিছিলে? কি কৈছিল মানে যেতিয়া মই কান্দো, মায়ে কয় অহা বছৰলৈ পাতিম তেনেকৈ বুলি কৈ থৈ দিয়ে। আকৌ মোৰ দাদাহঁতেও কয় অহা বছৰলৈ পাতিম দে, কয় আকৌ মাংস আনিম নেকি আৰু তেনেকৈ কৈ ভুলাই আৰু। তো এতিয়া গম পোৱা গ'ল যে তাইক ভুলাই থৈ দিয়ে। তো এতিয়া তাইৰ ফালৰ পৰা মোলৈ এটা প্ৰশ্ন এতিয়া সোধা। মই সুধিম যে বৌ, 2004 চনত পানীটো হৈছিল, তুমি ক'ত আছিলা আৰু কেনেকৈ আছিলা, কি খাইছিলা, কি কৰিছিলা, তাৰ বিষয়ে কোৱা। প্ৰথম কথা, 2004 চনত মোৰ 4 বছৰ হৈছিলে। তো 4 বছৰনো কি খাওঁ, কি কথা হয়নে নাই? তো মোৰ যিখিনি মনত আছে, ধৰ 2004 চনত প্ৰথম বানপানী আহিছে আমাৰ ঘৰ, মানে ঘৰৰ ওচৰ পাইছেহি। সন্ধিয়া হৈছে, সন্ধিয়া পানী চবিছে। তাৰপিছত দেউতাই মোক নি পেলাই আমাৰ ওচৰতে পকা ৰাস্তা আছে, পকা ৰাস্তাত এতিয়াতো ইমান পানীও নহয় আগৰ নিচিনা। তো পকা ৰাস্তাত আমাৰ ঘৰ বনাই আমি তেনেকৈ আছিলোঁ। তেনেকৈ থকাৰ পিছত আৰু তেনেকৈ আছোঁ আৰু তাতে খোৱা বোৱা হৈছিলে আৰু ওচৰৰ মানুহবিলাকেও খোৱা বোৱাবিলাক দিছিলে আৰু আমিও দিওঁ চবকে। তো তেনেকৈ ভগাই মেলি খাই পিটি আছিলোঁ আৰু তেনেকৈ। সেইটোৱে আছিলে। তো আজিলৈ আমাৰ ভিডিঅ'টো ইমানেই আছিলে। তো চাই কেনে পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। তুমি কিবা ক'বা নেকি? সেইটোৱে ক'ম আৰু, লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ, নেক্সট ভ্লগত আকৌ লগ পাইছোঁ। বাই বাই।